আচলতে ভালপোৱাটো নিৰ্ধাৰিত হয় আপুনি তেওঁক কিমান শ্ৰদ্ধা কৰে, তেওঁক কিমান বিশ্বাস কৰে, তেওঁক পাই কিমান সুখী। হাজাৰবাৰ ভাল পাওঁ বুলি ক'লেও বা বহুত বেছি সময় কথা পাতিলে ভালপোৱা নুবুজায়। আনক দেখি সম্পৰ্ক নকৰিব। যদি আপুনি বিচাৰজন পোৱা নাই, থাকক তেনেকৈ অকলশৰে। আপুনি সুখী তেতিয়াহে হ'ব যেতিয়া আপুনি মনে বিচাৰজন পাব। সম্পৰ্কটো একেবাৰেই গঢ়ক, গোটেই জীৱনটো তেওঁৰ লগত কটোৱাই আপোনজনক দিবৰ বাবে। হাজাৰ বা লাখ টকীয়া গিফ্ট কিনিব নালাগে। তেওঁৰ অনুভূতিবোৰক সন্মান কৰা, তেওঁক সময় দিয়া, তেওঁৰ লগত কথা পতা, যিকোনো বিপদৰ সময়ত তেওঁৰ সং দিয়া। আৰু কোৱা চিন্তা নকৰিবা, মই আছোঁ নহয় তোমাৰ লগত।